Hello everyone, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আৰু এতিয়া টিপা প্ৰায় 10 বাজিবৰ হ'ল। মই কাম বন কৰি খাই বৈ সকলোখিনি কৰি গা পা ধুই মেলি আজৰি হলো। আৰু ভাবিলো আজি আপোনালোকক মোৰ ফুৰিব যোৱা শ্বপিংখিনি দেখুৱাই দিও। সম্পূৰ্ণ এতিয়াও হোৱাগৈ নাই। মানে সম্পূৰ্ণ বস্তুখিনি কিনি হোৱাগৈ নাই। মোৰ বস্তুখিনি কিনাই নাই। কেইটামান পেছলৈ ৰখি আছো ভাল মানে মই যেটো বস্তু বিচাৰি আছো ব্লেজাৰ টাইপৰ এটা জ্যাকেট হেতু মই পোৱা নাই ভাল মানে মই পাইছো মানে কিন্তু একদম পাতলাটো নহব দা মানে তাত যেটো ঠাণ্ডা পৰিছে বুলি কৈছে দিল্লীত আমাৰ জেঠাইহতু আছে কি ঠাণ্ডা পৰিছে বুলি কৈছে হেতু কাৰণে অকমান ডাঠ টাইপৰ লাগিব আৰু এতিয়া আমাৰ ডিব্ৰুগড় যেহেতু মানে আমাৰ ইয়াত এফালে ইমান ঠাণ্ডা পৰা নাই হেতু কাৰণে বস্তুবোৰ কাপোৰবোৰ অহা নাই ভালদৰে আৰু কেইদিনমান যাওক তাৰ পিছত মই আকৌ বজাৰ কৰিমগে তেতিয়া হেতু মই বেলেগকে দেখাই দিম ভাবিলো এইখিনি দেখাই লও তাৰ পাছত আপোনালোকক মই পিছত যিখিনি মোৰ বজাৰ কৰো সেইখিনি দেখাম আৰু প্ৰথমে দেখাব লৈছো গুটিখিনি হানমিহলি হৈ আছে মুৰে দেখাব প্ৰথমতে এইটো এটা পেন আনিছিলো ইনে এইটো গৰমত মানে পিন্ধিবৰ কাৰণে হয়তো ৰুমত হোটেলত থাকিলে মানে পিন্ধিম আৰু মানে ইনে আৰু ৰুমত পিন্ধিবৰ কাৰণে এইটো এটা গৰম পেন হয়তো ট্ৰেইনতো পিন্ধি যাব পাৰিছো ট্ৰেইনতো কি ভাল কাপোৰ পিন্ধি যাম হেতু কাৰণে এনেকা ঘুৰে পিন্ধি যাম আৰু এইটো এটা আনিছিলো এইটো মই প্ৰাইসটো পাহৰিছো দে কিমান লৈছিলে বেছি দাম নহয় 200 টকা নে কিমানে লৈছিলে নেকি আমাৰ তাৰ পৰা আনিছিলো মানে মৰিয়নিৰ পৰা তাৰ পাছত আনিলো মোৰ কাৰণে এযোৰ জোতা এযোৰ মোৰ কাৰণে জোতা এযোৰ আনিলো আৰু এযোৰ দামটো ইয়াত লিখাই আছে 799 লৈছিলে এযোৰ ইয়াত লিখাই আছে কিন্তু মানে কি হয় এই জোতাযোৰ ইনে পিন্ধিবলৈ বহুত কমফৰ্টেবল কিন্তু এইটো যে ইলাষ্টিক টাইপৰ যে এইটো যে মানে মোৰ ভৰিটা অকমান সৰু হেৰি মানে জোতাযোৰ অকন ডাঙৰ হৈছে মানে এইফালে ঠিকে থাকেগে কিন্তু এই বস্তুটো কাৰণে এইকেইটা মানে ইনে লেস দিছে যদি মানে ষ্টাইল টাইপৰ হে হেতু কাৰণে সকে মোজা সুজা পিন্ধিলে মানে হয়তো কমফৰ্টেবল হৈ যাব ইনে পিন্ধিবলৈ এযোৰ বহুত আৰাম হয় এইটো কালাৰ এযোৰ জোতা আনিলো এযোৰ মোৰ কাৰণে জোতা আনিলো তাৰ পাছত আৰু আনিলো এইটো এটা সোয়েটাৰ এইটো কেনেকুৱা লাগিছে কব এইটো মৰিয়নি পাই লৈছিলো এইটো 850 লৈছিলে এইটো একদম মানে কি বুলি কম মানে একদম সফট হয় আৰু মানে নুম লগা সেইকাৰণে মই ভাল দেখি পেলাই লৈ আহিলে তো পিন্ধিবলৈ ভাল হ'ব নে দিনত যদি ওলাই যাওঁ তেতিয়া পিন্ধিব পাৰিম এইটো এটা আনিলো আৰু এইটো মোৰ জ্যাকেট এইটো আগৰে আছে মই পিন্ধাই নাই তেনেকে ঘৰৰ পৰা লৈ আহিছিলো এইটো আগৰে হয় এইটো এটা জ্যাকেট আছে মোৰ টুপিও আছে লগতে এইবোৰ এনেকে পিন্ধাই হোৱা নাই ঘৰতে আৰু দুটা জ্যাকেট ঘৰত থৈ আহিলো মাই গলে আৰু থৈ যা আকৌ লাগিব যেটো আহিলে মানে কেতিয়াবা এইটো এটা জ্যাকেট এইটো এতিয়া কিনা নহবইছে দেই এইটো আগতে কিনা এইটো লৈ আহিছো তাত পিন্ধিবলৈ যাবলৈ লৈ যাব পাৰিম এইটো এটা আনিলো তাৰ পাছত আৰু আনিলো মোৰ কাৰণে এটা টপ আনিলো এইটো এটা টপ এইটো এটা টপ আনিছো এইটো এম বজাৰ পৰা আনিছিলো এইটো লৈছিলে 550 লৈছিলে এইটোত কিন্তু বেছি দাম ভৰিলে নিচিনা লাগিছে এইবিলাকত ফিক্স ৰেট যে দামটো বেছি ভৰিলে নিচিনা লাগিছে কিবা হ'ব আৰু যে কি নহওক আৰু এটামান টপ কিনিব লাগিব চাগে এইটো এটা আনিলো টপ তাৰ পাছত আৰু আনিছো সেইদিনাখন বিশাল গৈছিলো বিশালত মানে কিবা কিবি অফাৰ দি আছে মানে তাৰপিছত আনিলো পেন আনিলো এইটো বস্তে মই ঘৰৰ পৰা আনিছো দেই এইটো কিনা নহয় এইটো আগৰ আছিলে মোৰ জিন্স এইটো ঘৰৰ পৰা লৈ গুচি আহিলো সেইকাৰণে ব্লেক কালাৰ আছিলে এইটো আনিছো তাৰ পিছত এইটো সেইদিনাখন বিশালৰ পৰা কিনি আনিলো কেনেকুৱা লাগিছে আৰু এইটো 700 টকা ললে এইটো কেনেকুৱা লাগিছে জনাব এইটো পেন আনিলো তাৰ পাছত আনিলো ঘৰৰ পৰা আনিছিলো আৰু এইটো এটা সোয়েটাৰ আনিছিলো ঘৰৰ পৰা এইটো আগতে মোৰ আছিলে সোয়েটাৰ আগতে পিন্ধা মানে কাপোৰতে পিন্ধা সেইটো কাৰণে এইটো এটা সোয়েটাৰ লৈ আহিলো তাৰ পৰা ঘৰৰ পৰা এইটো এনেকুৱা এইটো জিন্সৰ লগত পিন্ধিব পাৰিম এইটো মানে টপ টাইপ আৰু হাতকিটা এনেকুৱা আছে যে ঘটি নিচিনা গৈ পেলাই এইখন মই কুচি গৈ পেলাই দেখুৱা এনেকুৱা হাতটো সেইটো কাৰণে এইটো লৈ গুচি আহিলো আৰু এটা আনিলো ৱাস্কোট
এইটোত মোৰ হেৰি লৈছিলে এইটো 400 নে কিমান লৈছিলে মইনিৰ পৰাই কিনিছিলোঁ মই তাত অকণ বস্তুবোৰ সস্তা যে এইটো হয় এইটো এটা আনিলোঁ আৰু মোৰ বজাৰ ইমানখিনিয়ে নেকি মোৰ বজাৰ ইমানখিনিয়ে মই কৰা নাই যিহেতু আৰু এখেতেহে কৰিলে ঢেৰ মানে বজাৰ ঢেৰ মানে এখেতৰ বেছি নাই কিনা কিন্তু কিনিলে এইযোৰ জোতা এইযোৰ বাটাপা কিনিছিলে এইযোৰ এখেত মানুহটো সৰু মৰুটো কাৰণে জোতাযোৰ সৰু মৰু এইযোৰ জোতা কিনিছে এইযোৰ লৈছিলে 1700 টকা লৈছিলে এইযোৰ বাটাপা আনিছিলে এখেতে এইযোৰ কিনিলে তাৰ পাছত কিনিলে এখেতে এটা ইনাৰ তাত পিন্ধিবলৈ জাকেটৰ তলত পিন্ধিবৰ কাৰণে ইনাৰ কিনিছে এইটোতো বেছি দাম নহয় ইনাৰটোৰ এইটো হেৰি হয় জকি হয় কিমান লৈছে জানো এইটো 550 নে 650 তেনেকৈ কিবা লৈছে 670 টকা লৈছে এইটোত এইটোত আনিলে তাৰপিছত আনিলে এটা জাকেট এইটো আৰু এইটোত লৈছে 3700 জহাৰমল অকল জহাৰমলৰ পৰাই বজাৰ কৰে এইটো 3700 লৈছিলে এইটো আনিলে জেকেট এখেতৰ বোলে এনেকুৱা জেকেট এটা পিন্ধিবলৈ খুব মন আছিলে হেনো সেইটো কাৰণে কালাৰটো ভাল দেখিলে নিজে আৰু পিন্ধি আছে গৰম হ'ব বুলি কৈছে এইটো তাত পিন্ধিবৰ কাৰণে ভাল হ'ব বোলে সেইকাৰণে এইটো আনিলে আৰু এখেতই আগৰ দেখাইছোঁ দেই মই এতিয়া কিনা নহয় এইটো মিছা কথা নকওঁ বিয়াতে কিনিছিলোঁ কিন্তু আজিলৈকে পিন্ধা নাই এইযোৰ বোলে লৈ যাব বোলে তাত যিহেতু তেখেতৰ কিবা মিটিং আছে তাত হয়তো তাত সোমায়ো দিব পাৰে মিটিঙত আৰু তেতিয়া এইযোৰ পিন্ধিব বোলে এইযোৰ লৈ যাব আৰু এইযোৰ বিয়াতে কিনা অৱশ্যে এইটো 5500 লৈছিলে কিন্তু এনেই সোমাই আছে অকল এদিনে পিন্ধিছে আৰু এয়াই আছিলে আমাৰ বজাৰ আৰু কিবা কিবি আছে যদি পাহৰি আছোঁ মই কিন্তু বিচাৰিব লাগিব আৰু এইখিনিয়ে বজাৰ কৰিলোঁ আৰু মোৰ বজাৰখিনি কৰিবলৈ আছে সৰু সুৰা বস্তুখিনি কিনিবলৈ আছে মই সেইখিনি দেখাম আৰু কচমেটিকো বস্তু কিনিলোঁ সেইবোৰ সোমাই আছে মই নেক্সট ব্লগত দেখাম যেতিয়া মোৰ বজাৰখিনি কৰিম তেতিয়া সেইটো ব্লগতে মই কচমেটিক বস্তুখিনি দেখাই দিম আৰু আজি ব্লগটো মই ইমানতে সামৰোঁ যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই